বন্ধু বান্ধৱীসকল পুনৰ স্বাগতম মোৰ এই চেনেলটিলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি মই বনাব ওলাইছোঁ এটা অতি সোৱাদ লগা ৰেচিপি কেঁচা বুটেৰে বনোৱা হয় তেন্তে বলক বেছি পলম নকৰোঁ চাওঁচোন মই কেঁচা বুট লৈ লৈছোঁ কেঁচা বুটখিনি মই ৰাতি ভিজাই ৰাখিছিলোঁ এতিয়া মই মিক্সিত এইখিনি ভালদৰে গুড়ি কৰি ল'ম এয়া গুড়ি কৰি ল'লোঁ এনেকৈ আপোনালোকে কেঁচা বুটখিনি গুড়ি কৰি ল'ব লাগিব এতিয়া মই এইখিনি এটা পাত্ৰত উলিয়াই ল'ম এতিয়া মই ইয়াতে দুটা আলু বইল কৰি ইয়াতে সানি দি দিছোঁ এতিয়া ইয়াতে মিহিকৈ কুটি লোৱা জলকীয়াখিনি দিছোঁ আৰু মিহিকৈ কুটি লোৱা পিঁয়াজখিনি দিছোঁ আৰু আদা বুটি লোৱা দিছোঁ আৰু কৰ্ণফ্ল'ৰ 1 চামুচ দিছোঁ কৰ্ণফ্ল'ৰ জেগাত ময়দা নহবা পিঠাগুড়িও দিব পাৰে নিমখ সোৱাদ অনুযায়ী দিছোঁ অলপমান জালুকৰ গুড়ি দিছোঁ আধা চামুচ গৰম মছলা দিছোঁ 1 চামুচ জিৰাৰ গুড়ি দিছোঁ আৰু পুদিনা মিহিকৈ কুটি পেলাই দি দিছোঁ তেল গৰম হৈ গৈছে এতিয়া মই এনেধৰণে চেপেটাকৈ চেপ দি দিছোঁ আৰু এইখিনি এতিয়া মই তেলখিনিত ফ্ৰাই কৰি ল'ম এক পিঠি ৰঙচুৱা হোৱাৰ পাছত ইটো পিঠি উলটিয়াই দিব আৰু এনেধৰণে গোটেইখিনি ভালদৰে ফ্ৰাই কৰি ল'ব এনেধৰণে ৰঙচুৱা হ'লে আমাৰ কাবাব ৰেডি হৈ গৈছে এনেধৰণে আপোনালোকে চচ নহবা পুদিনাৰ চাটনিৰ লগত পৰিৱেশন কৰিব পাৰে যদি আজি ৰেচিপিটো ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ বন্ধু বান্ধৱীসকল মই বনোৱা আজি এই কেঁচা বুটৰ ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব বেয়া লাগিলে আপোনালোকে মোক ভুলটো দেখাই দিব যিহেতু মই নতুন আজিলৈ ইমানেই তেন্তে আকৌ লগ পাম এটা নতুন সোৱাদ লগা ৰেচিপিৰ সৈতে বাই বাই